হাই গাইজ, আজি এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। যিবোৰ পহু কিছুমান থাকে বাগানত আৰু কিছুমান থাকে এনেধৰণৰ পহু পোহনীয়া, মানে মানুহৰ ঘৰত। পহু পোৱালিবোৰ জন্ম হোৱাৰ অৱস্থাত প্ৰায় সিহঁতৰ গাত 0% নোম থাকে। চাওক আপোনালোকে দৃশ্যত, আৰু লাহে লাহে অতি শীঘ্ৰে ডেভেলপ হৈ যায়। মানে লাহে লাহে নোমবোৰ হৈ যায় 10 দিনৰ 11 দিনৰ ভিতৰত সম্পূৰ্ণ বিকশিত হৈ পৰে। এয়া চাওক দ্বিতীয় দিনৰ ছবি। জন্ম হোৱা প্ৰথম দিনাৰ পিছতে 3 নম্বৰ দিনা, তাৰপিছতে এইটো হৈছে 4 নম্বৰ দিনৰ পহুখিনি। সিহঁতৰ প্ৰায় নোম আহি যায় 4 নম্বৰ দিনত, কিন্তু চকুখিনি মেল নাখায়, চকুবোৰ মদ খায়ে থাকে। আৰু সিহঁতে বৰ্তমান গাখীৰ খাই থকা দৃশ্যটো আপোনালোকে দেখিবলৈ পাইছে। এইটো আগলৈও সম্পূৰ্ণকৈ চাব, তেতিয়া আৰু ভাল লাগিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় এই মুহূৰ্ততে লাইক ভিডিঅ'টোৰ বাবে কৰি দিয়ক। দেখিছেনে গাখীৰ খাই আছে পোৱালিবোৰে। তেনেকৈ লাহে লাহে ডাঙৰ হৈ যায়। অতি বেছি 2 সপ্তাহত মানে খোজকাঢ়িব পৰাৰ ভিতৰ হৈ যায়। তাৰপিছৰ আপোনাৰ এইখন হৈছে 7 নম্বৰ দিনৰ ফটো। এইখন 7 নম্বৰ দিনৰ ফটো, আৰু এইখন 8 নম্বৰ দিনৰ ফটো, 8-9 নম্বৰ দিনৰ ফটো। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ঘণ্টা বটনটো দবাই দিব।